নমস্কাৰ খুলুম ভাই আজি আমাৰ বিটিআৰ চৰকাৰৰ যেটো নিৰ্বাচনী সমাগত সময় এই শুভক্ষণত আমাৰ গড়েশ্বৰ সমষ্টিৰ কাৰণে 13 নং গড়েশ্বৰ সমষ্টিৰ কাৰণে এই পিপল দলৰ পৰা শ্ৰদ্ধাৰ আমাৰ জিলা কমিটিৰ উপসভাপতি মাননীয় বিপুল কুমাৰ বসুমতাৰী ডাঙৰীয়াক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে যেহেতু তেখেতক দলৰ নীতি আৰু আদৰ্শৰ মাজত সংবিধানৰ গন্ধিৰ মাজত এজন প্ৰতিনিধিত্ব হিচাপে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে মই তেখেতক প্ৰথমতে আদৰি লৈছো ময়ো ডিমান্ড কৰিছিলো এজ এক্সিস্টিং এমএলএ হিচাপে মোৰ কোনো দুখ নাই তথাপি অলপ আশা এটা ৰৈ গৈছে মই এই 5টা বছৰত একবাৰ যদি এমএলএ আসনটো যদি পাওঁ এই 5টা বছৰে মই প্ৰতিনিধিত্ব কৰি ৰাজনীতিক প্ৰেক্ষাপটৰ পৰা বিদায় লম বুলি ভাবিছিলো কিন্তু এই সুযোগ আৰু সুবিধা মোৰ ভাগ্যত নহল আৰু তাৰ কাৰণে তথাপি যিখিনি স্যাক্ৰিফাইস কৰিব লাগে ইয়াৰ ক্ষেত্ৰত মই মান্তি হৈছো আৰু তেখেতক মই কৈছিলো আপুনি সিনিয়ৰ এজ এ দলৰ হিচাপে সিনিয়ৰ আপুনি পাৱাত মোৰ কোনো আপত্তি নাই হিচাপে আমি চিন্তা কৰা মতে দলৰ নীতি আৰু আদৰ্শৰ মাজত বিপুল কুমাৰ বসুমতাৰী ডাঙৰীয়াকে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে আৰু যিখিনি ৰাইজে মোক নিজৰ মানে পক্ষ বুলি মোক ভক্তি কৰিছিল তেখেতসকলে বহুত দুখৰে এই 3 দিন ধৰি মানে অলপ দুখত আছে প্ৰাৰ্থী পাব না নাই দিব না নাই এনেকেও আশাত থাকিল দিয়া পিছতো নপোৱাৰ বহুত বেদনা দুখ ময়ো বহুত দুখ পাইছিলো নিজেই অলপ মানে নিজৰ মনটো আত্মাটো মই বুজালো আৰু হিচাপে পাৰ্টিৰ দলৰ যিখিনি কৰণীয় কাম ইয়াৰ ক্ষেত্ৰত সংবিধানৰ গন্ধিৰ মাজত যিখিনি দায়িত্ব মই কৰণীয় কাম আছে সেইখিনি মই আগবাঢ়ি লৈ যাম বুলি ভাবিছো আৰু যেহেতু দলৰ এজন মুৰব্বী থাকে আমাৰ মাননীয় বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া বৰ্তমানৰ সভাপতি আমাৰ দলৰ তেখেতৰ আদৰ্শটো সন্মান দি তেখেতৰ ভক্তি হৈ আগুৱাই যাম বুলি মই মানে প্ৰক্ষেপ লৈছো আৰু হিচাপে যিখিনি মোৰ 5টা বছৰত ৰাইজৰ মাজত প্ৰতিনিধিত্ব হৈ কাম কৰিছিলো ইয়াত দুই এটা মোৰ চিন্তা কৰাত কাম কৰাত বা কিবা মাত দিয়া মাত নিদিয়া কিবা ভুল থাকি যাব পাৰে তাৰ কাৰণে মই এই সুযোগতে মিডিয়াৰ যোগেদি মই ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছো আৰু মোৰ যিখিনি দায়িত্ব মই পাম আহি থকা দিনত মোৰ যিখিনি ক্ষমতা মই মানে সুযোগ পাওঁ এই সুযোগৰে ৰাইজক সেৱা দিয়াৰ কাৰণে মই মানে আশা কৰিছো মনস্থ কৰিছো নিজৰ যিখিনি জ্ঞাত এই সুযোগটো লৈ মানে আগবাঢ়ি যাব বিচাৰিছো আৰু খুবেই আশা কৰিছো গড়েশ্বৰৰ যিটো মই কাম কৰিছিলো কামৰ ক্ষেত্ৰত মোক কম বুলি ক'ব নোৱাৰে ৰাস্তাৰ ক্ষেত্ৰত আপোনালোককতো সদায় কোৱা হৈছে 46টা ৰাস্তা হৈছে কম বুলিও 25টা মান ডিপাৰ্টমেন্ট মই চুব পাৰিছো আৰু চিফ মহোদয় একদম নিয়াৰেষ্ট কাৰণে মোৰ মানে অন্তৰংগ মানুহ কাৰণে মই কিছু কাম পাবলৈ পাৰিছো তেখেতৰ বিশেষভাৱে টেকনিক্যালি কিবা অসুবিধা হৈছে মোক এই মানে প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত মোৰ এতিয়া বৰ্তমান নিজেই মনটো মানে সন্তুষ্ট কৰিছো মই কোনো দুখ বেদনা নাই তো হিচাপে যেটো সময় আছে আমাৰ বয়স আছে আৰু ৰাজনীতিৰ এটা অভিজ্ঞতা হল ইয়াৰ এক্সপেৰিয়েন্স টিকিট নাপাৰো এক্সপেৰিয়েন্স হাৰাৰ এক্সপেৰিয়েন্স দুবাৰকৈ মানে মন্ত্ৰী পদবী আসনত থকা ইএমক মই মানে হাৰাব পাৰিছো পৰাজয় কৰিব পাৰিছো যেহেতু মোৰ লগতো কিছু মানুহ থাকাটো বুলি মোৰ বিশ্বাস আৰু এই গড়েশ্বৰৰ যেহেতু আমাৰ 90টা বুথ কমিটি আছে বুথৰ প্ৰতিনিধিত্ব হিচাপেও কাম কৰি আছো মই হিচাপে নিশ্চয় গড়েশ্বৰটো উদ্ধাৰ কৰিব পাৰিম আৰু আমাৰ দুখত থকা যিখিনি ব্যক্তি বা লিডাৰশ্বিপ কৰি আছিল তেখেতসকলক মই আহ্বান জনাইছো পলিটিক্সত বহুত মানে কষ্ট কৰিলে ৰত্ন পায় বুলি কথা আছে আৰু হিচাপে নিশ্চয় পাব এই আশাটোৱে ৰাখি
মই বিপুল কুমাৰ বসুমতাৰী ডাঙৰীয়াৰ সমষ্টিৰ উদ্ধাৰকে ঈশ্বৰৰ ওচৰত তেখেতৰ হৈ প্ৰাৰ্থনা ৰাখিছোঁ যেন আমি তেখেতক যে প্ৰতিনিধিত্ব হিচাপে পাব পাৰোঁ এই যিটো আমাৰ 22 তাৰিখৰ নিৰ্বাচনত এই আশাৰে মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।